টনি জোচেফ এগৰাকী লেখক আৰু সাংবাদিক। তেখেত প্ৰায় 3 দশক জুৰি সংবাদ মাধ্যমৰ লগত জড়িত হৈ আছে। বিজনেছ ৱৰ্ল্ড, ইকনমিক টাইমছৰ দৰে সংবাদ গোষ্ঠীৰ তেখেতে সম্পাদনাৰ দায়িত্ব চম্ভালিছিল। 2018 চনত তেখেতৰ দ্বাৰা লিখিত এখন বিশেষ গ্ৰন্থ প্ৰকাশিত হয়। গ্ৰন্থখনে একে সময়তে বিতৰ্ক আৰু সমাদৰ লাভ কৰে। 262টা পৃষ্ঠাৰ এই গ্ৰন্থখনৰ নাম হৈছে আৰ্লি ইণ্ডিয়ানছ। গ্ৰন্থখনৰ উপশিৰোনামটো মন কৰিবলগীয়া। আমাৰ পূৰ্বপুৰুষনো কোন আৰু আমিনো ক'ৰ পৰা আহি পৃথিৱীৰ এক বৃহৎ জনসমষ্টি হিচাপে বিকশিত হ'লোঁ তাকেই এটা কাহিনী হিচাপে উপস্থাপন কৰাৰ প্ৰয়াস হৈছে এই গ্ৰন্থখন। গ্ৰন্থখনৰ মুঠ অধ্যায় 4টা। প্ৰথম ভাৰতীয়, প্ৰথম খেতিয়ক, প্ৰথম নগৰীয়া হৰপ্পাসকল আৰু অন্তিম প্ৰব্ৰজনকাৰী আৰ্যসকল। প্ৰতিটো অধ্যায়ে যুগুত কৰা হৈছে শেহতীয়া সময়ৰ সুবিস্তৃত জেনেটিক, প্ৰত্নতাত্ত্বিক আৰু ভাষাতাত্ত্বিক গৱেষণাৰ সহায়ত। অৱশ্যে 2018 চনতেই উত্তৰ প্ৰদেশৰ চিনৌলীৰ খনন কাৰ্যৰ বিষয়ে গ্ৰন্থখনত উল্লেখ কৰা হোৱা নাই। হয়তো গ্ৰন্থখন যুগুত কৰা সময়লৈ চিনৌলীৰ প্ৰতিবেদন ৰাজহুৱা হোৱা নাছিল। গ্ৰন্থখনৰ 3টো অধ্যায়ত হৰপ্পা সভ্যতাৰ কাহিনী সন্নিৱিষ্ট হৈছে। তেওঁলোকে কি ধৰণে আৰু কেনেধৰণে 10 লাখ বৰ্গ কিলোমিটাৰ জোৰা এলেকাত এক সুবৃহৎ নগৰকেন্দ্ৰিক সভ্যতা গঢ়ি তুলিছিল সেই সম্বন্ধে গ্ৰন্থখনত অনেক ছবি, মেপ আৰু গৱেষণা সন্নিৱিষ্ট হৈছে। উল্লেখযোগ্য যে হৰপ্পা সভ্যতাৰ নাগৰিকসকলৰ ঘৰে প্ৰতি শৌচালয়ৰ ব্যৱস্থা আছিল। তেওঁলোকে বৰ্গাকাৰ ডগাৰে সৈতে মালবস্তুৰ ভৰ জুখিছিল। আনকি সমসাময়িক মেচপটেমিয়ান সভ্যতাৰ লগত তেওঁলোকৰ আদান প্ৰদানো হৈছিল। অৱশ্যে বহুতো সমল আৰু লিপিৰ অৰ্থ উদ্ধাৰ নোহোৱাৰ বাবে হৰপ্পা সভ্যতাৰ ভাষাগত পৰ্যবেক্ষণ সীমাবদ্ধ হৈ পৰিছে। হৰপ্পা সভ্যতাৰ ধ্বংসৰ সম্পৰ্কেও অনেক বাদানুবাদ পোহৰলৈ আহে। অৱশ্যে জোচেফে গৱেষণাৰ সহায়ত দীৰ্ঘদিনীয়া ভয়ংকৰ খৰাঙকে সভ্যতাৰ বিপত্তিৰ মূল কাৰক হিচাপে চিহ্নিত কৰিছে। গ্ৰন্থখনৰ মতে 65,000 বছৰৰ আগতে আফ্ৰিকাৰ পৰা প্ৰথমটো প্ৰব্ৰজনকাৰী দল ভাৰতলৈ আহে। সেয়া আছিল আউট অফ আফ্ৰিকা মাইগ্ৰেশ্যন। The book actually talks about 4 migrations, not one. The first Indians, the out of Africa migrants who arrived 65,000 years ago, West Asians, then East Asians, then the Arya. ভাৰতৰ CCMBকে ধৰি দেশ বিদেশৰ অনেক খ্যাতনামা বিজ্ঞানী আৰু গৱেষকৰ অনেক বিজ্ঞানসন্মত বিশ্লেষণ গ্ৰন্থখনত সন্নিৱিষ্ট হৈছে। মাইটকণ্ড্ৰিয়েল DNA আৰু Y ক্ৰম'জমৰ চমৎকাৰী বিশিষ্টতাক গ্ৰন্থখনৰ আৰম্ভণিতে আঁহফলা ব্যাখ্যাৰে উপস্থাপন কৰি জোচেফে পৰৱৰ্তী প্ৰসংগবোৰতো জিনীয় যুগসূত্ৰৰ তত্ত্ব মানি চলিছে। বিভিন্ন সময়ৰ বিভিন্ন বৈজ্ঞানিক যুক্তি আৰু প্ৰসংগৰ মাজত আন্তঃসম্পৰ্ক স্থাপন কৰোঁতে কিছুমান ব্যাখ্যাৰ সিদ্ধান্ত অধিক জটিল হৈ পৰিছে। গ্ৰন্থখনৰ শেষৰ ফালে 139103 নামৰ এক জিনীয় উৎপৰিৱৰ্তনৰ কথা উল্লেখ কৰা হৈছে। ইয়াৰ উৎপত্তি হৈছিল 7,500 বছৰৰ আগতে ইউৰোপত। মন কৰিবলগীয়া যে এই উৎপৰিৱৰ্তনটোৰ এক গুৰুতৰ প্ৰভাৱ পৰিছে ভাৰতীয়সকলৰ খাদ্যাভ্যাসত। 139103 নামৰ উৎপৰিৱৰ্তনটো একাংশ ভাৰতীয়ৰ দেহে কঢ়িয়াই লৈ ফুৰাৰ বাবে তেওঁলোকে প্ৰাপ্তবয়স্ক কালতো দুগ্ধপান বা দুগ্ধজাত খাদ্য খোৱাৰ সমৰ্থতা অৰ্জন কৰে। ভাৰতত দেখা যায় উত্তৰ আৰু পশ্চিম ভাৰতীয়ৰ মাজত গাখীৰৰ চাহিদা অধিক, আনহাতে পূব তথা দক্ষিণ ভাৰতীয়ৰ মাজত মাংসৰ গুৰুত্ব বেছি। খাদ্যাভ্যাসৰ মাজত থকা এই বৈসাদৃশ্যৰ এটা কাৰণ হৈছে এই বিশেষ জিনীয় উৎপৰিৱৰ্তনটো। নিজৰ মতক দৃঢ়ভাৱে উত্থাপিত কৰিবলৈ টনি জোচেফে তৰ্কাতীত শ্ৰম কৰিছে। পিছে ভাৰতৰ বহুধাবিভক্ত বৌদ্ধিক সমাজ তেওঁৰ লগত কিমান দূৰলৈকে একমত হয় সেইটোহে লক্ষণীয়, বিশেষকৈ আৰ্য প্ৰব্ৰজনৰ তত্ত্বটোৰ লগত। অৱশ্যে গ্ৰন্থখনে যে পাঠকক ন ন চিন্তাৰ খোৰাক দিব তাক লৈ কোনো শংকা নাই। এগৰাকী সাধাৰণ পঢ়ুৱৈ হিচাপে পূৰ্ব আৰোপিত সকলো বিশ্বাস খন্তেকৰ বাবে একাষৰীয়া কৰি এখন কিতাপ নিৰপেক্ষভাৱে পঢ়াটোকে অগ্ৰাধিকাৰ দিয়া উচিত। আৰ্লি ইণ্ডিয়ানছ নামৰ গ্ৰন্থখনো তেনেধৰণেই পঢ়া ভাল হ'ব।